আৰু এটা আমি ফাইনেলি আহি পালোঁ আমাৰ এই বৃন্দাবন মানে ভৱনত মানে ফাৰ্ষ্ট ভৱন মানে তাৰপিছত আমি ৰিজৰ্ট হ'ব দিয়কচোন এখন ডাঙৰ ডাঙৰ ৰিজৰ্ট হ'ব বোলে শুনামতে আৰু ডাঙৰ হ'বই দিয়কচোন আমাৰ বৃন্দাবন নাই আৰু আমাৰ নলবাৰীতে ভাবকচোন আমাৰ নলবাৰীত কিমান ডাঙৰ ৰিজৰ্ট হ'ব একেলগে হনাই বনাই আছে আৰু এতে আমাৰ বিয়াখন হ'ব ভাবকচোন মানে দৰা কইনাৰ কেনে লাগিব তাঁতৰ বিয়াৰ দিনা অপেনিং আৰু এখন চাওক এতিয়া আছে এণ্ট্ৰি এলপৰা এন্ট্রি যাব লাগবো এটা আমি যাওক ভিতরে আৰু এইটো আমাৰ এন্ট্রি এটা এন্ট্রির ভিতরে যাও রক আৰু বাপ বেলেগ ডেকোরেশন করছে এন্ট্রিটো কিন্তু মজা লাগছে দেখ মানে ইনকে এলা এন্ট্রি বিয়াত যে কেনে মজাটা আহে দেখ এলা এনে এন্ট্রি হব লাগে আৰু এই তাৰপৰা এইটোৱে এতিয়া অলপমান ডাউন আছে এলপৰা আমি এই তাৰমানে আমাৰ ভৱনখনত যাম আৰু যাকে মই আপোনাক তাতে দেখি আছোঁ আৰু বুদ্ধ হলক আজি খানা মোৰ মতে আৰু এই দেখিছে না এটা ষ্টেয়াৰ্ছ আছে ষ্টেয়াৰ্ছ দি আমি এটা তলকলৈকে নামি যাম আৰু এতিয়া আমি এতিয়া আহিলোঁ আহি কিনে আৰু মানুহ থাকিবই দিয়কচোন বিয়াত যিটো আৰু দেখিছে নাই এইটো কি একদম ডেক'ৰেশ্যন কৰিছে আই লাভ বৃন্দাবন মজা ডেক'ৰেশ্যন কৰিছে দিয়ক আৰু মানিব লাগিব ডেক'ৰেশ্যন একদম ফাৰ্ষ্ট ক্লাছ হৈছে আৰু একুৰিয়াম এটা হৈছে বা পাওঁ ডাইৰেক্ট এণ্ট্ৰিৰ আগতে এটা একুৰিয়াম আছে কি দেখিছে নাই একদম ৰেইনব'ৰ দৰে একদম বেলেগ কালাৰৰ মাছ আছে তাতে এটা এই শিৱ এখন পৰাৰ এটা থিমত আছে বেলেগ বনাইছে দিয়ক আৰু ওপৰত দেখিছে না এই মানে গণেশৰ মূৰ্তি আছে তাতে আৰু সাজাইছে আৰু ইয়াতে আছে একুৰিয়ামটো আৰু একুৰিয়ামটো 4টা ফালৰ পৰা আছে বাপা হওকচোন 4টা ফালৰ পৰা ইফালেও মাছ মাছ দিয়ক আৰু এনেকৈ মানে মাছ কিন্তু তাৰমানে চাই ভাল লাগছে আৰু এতিয়া দৰা কইনাৰ মণ্ডপো আছে দেখিছে নাই মণ্ডপটো কি ধুনীয়াকৈ আছে একদম পূৰা ডিচিপ্লিনত সাজিছে দিয়ক আৰু কি ভাল লগা হৈছে আৰু তাতে মণ্ডপটো আছে আৰু আমি এতিয়া ইনকৈ আছোঁ তাতে চাওক মানুহে আৰু এটা চেয়াৰ এতেও বহিবাৰ সুবিধা ফুল একদম ভালকৈ আছে তাতেও বহিব পাৰি একদম বহিবাৰ আৰু এতিয়া আমাৰ নাট্য সতীশ দাক লগ পালোঁ সতীশ দা আংগুল কিবা এটা মাতোঁ তাৰমানে জিচিলাকে মাতি দিয়া হয় আৰু নাট্য বাপু নলবাৰী ডাঙৰ নাট্যকাৰে অলপমান কথা পাতিলোঁ আৰু দেখিছে না সতীশ দা আৰু আংকুল মানে বেলেগ লগ হয় তাৰমানে য'ত যায় তাতে আপোনালোকে দেখাই পাব দৰকাৰ আৰু আমাৰ দত্ত আংকুলো আছে দত্ত আংকুল তাৰমানে বেলেগ ব্যস্ত হৈছে কাম কৰা আৰু আজি অপেনিঙলৈ আজি প্ৰথম বিয়া সেইকাৰণে তাৰমানে অলপমান টেনশ্যন ল'বই দিয়কচোন অলপমান নাৰ্ভাছনেছ থাকে কেনে আনকৈ চলিব আৰু ফুল একদম বিজি আছে চবৰ একদম কথা পাতি আছে কিংকে কি হ'ব আৰু বেলেগ বিজি দিয়ক আজি মানে একদম কি ফিট হৈ আহিছে একদম হেণ্ডচাম হৈ গৈছে আৰু চবৰে লগত আলোচনা কৰি আছে কিংকে কি হ'ব কিংকে বিয়াখন হ'ব কিংকে চব হ'ব চব একদম কথা পাতি আছে আৰু তাতেই আমি দত্ত আংকুল আৰু মই অলপমান কথা পাতিলোঁ আৰু দত্ত আংকুলে পঢ়িব ভালকৈ দিলাক আৰু ভালকৈ পঢ়োৱে আৰু পঢ়িব দিলাক দিয়কচোন ডাঙৰ আৰু দত্ত আংকুলে মোক মস্ত ভাল পায় দিয়ক আৰু একদম আমি গোটা খাব বহিলোঁ একদম আংকুলে মই বা চবে খাইলোঁ খাইছোঁ আৰু তাৰমানে খানা বৈধ্য হৈছে পনীৰ চনীৰ লৈছোঁ আৰু দেখি না দৰা তাৰমানে মানুহবিলাক মাত দি আছে যোনে আহিছে এতিয়া তাতে দৰা আছে তাতে দৰা মণ্ডপত বহি আছে এতিয়া খাই উঠিলোঁ আৰু তাৰমানে একদম পেটৰ টাইম ধৰিছে খালোঁ না আৰু এই দেখিছে নাই কৰিমতো আৰু বছ চাব আহিলোঁ দিয়ক ভাল লাগছে আছে কিনে কিবা এটা লাগছে এটা ভাল দেখিছে না মাছ গেলা আৰু আচল মাছ নাই দাদা আৰু কি ধুনীয়াকৈ সাজাইছে দেখিছে না ফুল চুলেদি আৰু তো করেছে আমার মিলন হাইস্কুলৰ এইখিনি মিলন হাইস্কুলৰ মানে আমাৰ ফিল্ডখন আছে এই ফিল্ডখনৰ ফ্ৰণ্টত আৰু DPS স্কুলৰ কাষত আছে আপোনালোকে আহিব আৰু মানে বেলেগ এনজয়মেণ্ট হ'ব হয় দিয়ক তাতে এখন বৃন্দাবন আছোঁ অলপমান ঠাইত আৰু গাড়ীৰ পাৰ্কিঙত ল'ব লাগে সেইকাৰণে তাতে বাইক থ'ব পাৰে আৰু ইয়াতে যিমান কাৰ চাৰ আছে ইয়াতে থ'ব পাৰে মানে পাৰ্কিঙৰো মানে টেনশ্যন নাই দিয়ক আৰু এই ভিডিঅ' একদম কৰোঁ এই ভিডিঅ' লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ফোন কৰিব আৰু ফ'ল' কৰি দিব বাই